সম্পৰ্কত আমাৰ সঞ্চালক মহোদয়ৰ লগত অৱগত কৰা হৈছে। কিন্তু আমি ধৰক এগৰাকী সঞ্চালকৰ লগত কথা পাতোঁ, তাৰপিছতে তেখেত বদলি হৈ যায়, আকৌ নতুন এজন আহে, গতিকে আকৌ তেখেতক সেইখিনি কথা ক'বলগীয়া হয়। এনেকৈ সহকা পিছলা কৰোঁতে এই গোটেই বস্তুটো আজি প্ৰায় 3 বছৰ হ'ব হ'ল বন্ধ হৈ আছে। আমি সেইকাৰণে আমাৰ এই গোটেই এটা অনুষ্ঠান অসমৰ প্ৰধান কথাটো হ'ল যে আমাৰ যিটো ঐতিহ্যবাহী ৰবীন্দ্ৰ ভৱন, এই ৰবীন্দ্ৰ ভৱনটো ৰবীন্দ্ৰ ভৱন হৈ থাকক আৰু এই ৰবীন্দ্ৰ ভৱনটোৱে কম পইচাত মেৰামতি কৰি এই ৰবীন্দ্ৰ ভৱনটো 6 মাহৰ ভিতৰত শিল্পীসকলৰ বাবে মুকলি কৰি দিওঁ। কাৰণ অভিলেখী তেওঁলোকে যি আঁচনি প্ৰকল্পৰ কথা কৈছে সেয়া 100 কোটি টকীয়া আঁচনি। অসমত ইমান 100 কোটি টকা তেওঁলোকে যদি খৰচ কৰে, লাচিত ঘাটৰ নিচিনা ঠাইত আনন্দৰাম ঢেকিয়াল ফুকনৰ নামত তেওঁলোকে প্ৰেক্ষাগৃহ কৰক, পৰ্যটনথলী কৰক আৰু এই ৰবীন্দ্ৰ ভৱনটো ইয়াতে লাগিলে প্ৰয়োজন হ'লে অকণমান সৰুকৈ হ'লেও, মুখখন যিহেতু ভাঙিছে গতিকে অকণমান সৰুকৈ হ'লেও এই ৰবীন্দ্ৰ ভৱনটোক ৰাখক। কাৰণ ৰবীন্দ্ৰ ভৱনৰ পৰাই অসমৰ সাংস্কৃতিক জগতৰ যিসকল শ্ৰদ্ধেয় নক্ষত্ৰ বা শ্ৰদ্ধেয় লোক তেওঁলোক এই ৰবীন্দ্ৰ ভৱনৰ পৰা ওলাইছে। সত্যপ্ৰসাদ বৰুৱা, ৰুদ্ৰ বৰুৱা, এই সকলোবিলাক মানুহ, তপন দাসলৈকে, অৰুণ শৰ্মালৈকে, মহেন্দ্ৰ বৰঠাকুৰলৈকে, এই সকলো মানুহ ৰবীন্দ্ৰ ভৱনে সৃষ্টি কৰিছে। আমিও ৰবীন্দ্ৰ ভৱনত নাটক কৰিয়ে আমি এইখিনি ঠাইলৈ আহিছোঁ। গতিকে ৰবীন্দ্ৰ ভৱনৰ পৰা যিসকলে ওলাই গৈছে এই পৰ্যায়ত আমাৰ এই অৱস্থাটোলৈ এটা তেওঁলোক নতুন জেগালৈ গৈছে। গতিকে আমি আশা কৰিছোঁ যে এই ৰবীন্দ্ৰ ভৱনৰ পৰা আৰু নতুন প্ৰজন্মৰ শিল্পী, অভিনেতা তৈয়াৰ হওক। এই ৰবীন্দ্ৰ ভৱনটো তেওঁলোকে ইয়াতেই ৰাখি যিমান সোনকালে পাৰে 6 মাহৰ ভিতৰত এই ৰবীন্দ্ৰ ভৱনটো আমাক উভতাই দিয়াৰ কাৰণে ৰাইজৰ সম্পত্তি, ৰাজহুৱা এইটো এটা ৰাজহুৱা স্থান। গতিকে এই ৰাজহুৱা স্থান, ৰাইজৰ এই সম্পত্তিটো চৰকাৰে যিহেতু সংস্কৃতিক মৰ্যাদা দিয়ে, চৰকাৰে যিহেতু ভাৰতীয় সংস্কৃতি, অসমীয়া সংস্কৃতিৰ কথা কয়, আমিও তেওঁলোকক আহ্বান জনাইছোঁ অসমৰ থলুৱা সংস্কৃতি ৰক্ষাৰ কাৰণে, ভাৰতীয় সংস্কৃতিৰ চৰ্চাৰ কাৰণে এই ৰবীন্দ্ৰ ভৱন পুনৰ মুকলি কৰি দিয়ক। এয়া অসমৰ সমূহ শিল্পীৰ, সমূহ নাট্যকৰ্মী, আন নৃত্য গীতৰ অনুষ্ঠানৰ শিল্পীসকলৰ সমূহীয়া আহ্বান। ৰবীন্দ্ৰ ভৱনটো নাভাঙিব, এই ৰবীন্দ্ৰ ভৱনটো ৰাখক ইয়াতে। আৰু এই ৰবীন্দ্ৰ ভৱনটো সৰুকৈ হ'লেও কম ব্যয় সাপেক্ষ এটা প্ৰেক্ষাগৃহ কৰি অসমৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এই ৰবীন্দ্ৰ ভৱন অক্ষত হৈ থাকক আৰু ইয়াতে পুনৰ সাংস্কৃতিক চৰ্চা আৰম্ভ হওক, এই কথাটো আমি বিচাৰিছোঁ।